ধন্যবাদ দাদা, ধন্যবাদ ধন্যবাদ, থেংক ইউ শৰ্মা, থেংক ইউ। পইচাও লাগিব মানে আপোনাক। নমস্কাৰ বন্ধুসকল, মই চাহিল পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ মাজত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। তো পোনপ্ৰথমতে আপোনালোকক সকলোলৈ আমাৰ চেনেলৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰোপৰি বিশেষ আৰু এখন আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। আজি এটা নতুন প্লেন কৰিলোঁ নিউ ইয়েৰৰ দিনাখনেই। এটা চেণ্ডেল লাগিছিলে, এই 9 নম্বৰী আছে না হাৱাই। আৰু লেডিছৰ লাগিছিল, লেডিছৰ অঁ তাকেতো এই এনেকুৱাই একপাত আৰু একপাত কিবা সেউজীয়া টাইপৰ কিবা এটা এক জোৰা আৰু হ'ব দে, ধন্যবাদ দাদা, ধন্যবাদ ধন্যবাদ, থেংক ইউ শৰ্মা, থেংক ইউ। পইচাও লাগিব মানে আপোনাক, কিনো কয় পইচা আৰু কিয় লাগে নহয়। তাৰমানে দাদা আপোনাক কি জানে না, নতুন বছৰ জ্ঞান লাগালে তাৰমানে তিৰিতে মানে মাথা পাগলা কৰি দিছি। হাৱাই চেণ্ডেল লাগে বোলে, নতুন বছৰৰ গিফ্ট লাগে বোলে। তো মই বোলো দুইজন নিদিওঁ, এতিয়া আপোনাক বোলে এটা পইচাও লগা হ'ল। সেই পইচা নহওক হ'ব দিয়ক, পাৰে গৰীব মানুহ পাৰে, গৰীব মানুহ এই আকৌ নহয় দিয়ক, অলপ জোৰে কওক, অলপ জোৰে কওক। সেই পাৰিব সেই নতুন বছৰ বলতে আপোনাৰ তাত আহিলোঁ মই, আপুনি কিজানি গিফ্টে দিয়ে মোক, আপুনি কিজানি মোক গিফ্টে দিয়ে। সেই তেৰি ধৰ্মটো সেইটো আৰু ব্ৰিটিছৰ কথা দিয়কচোন, তথাপিও আৰু আপুনি মানৱতাৰ খাতিৰত এটা মোক গিফ্ট দিব পাৰে। হয় নেকি? লাগিছিলে দাদা, তাৰমানে পইচা পাতি একদম হাতত নাই, গম পাইছে? তাৰমানে এতিয়া খালি মই ধৰক দেখাতে মই এনকি আছোঁ মানুহটো, কিন্তু মই ধৰক মানে পাৰিলে কান্দাই লাগিছিল তাৰমানে মই, কিন্তু তাৰমানে আমাৰ আমি কেইটাকাৰ মানুহ, আমি কেইটাকাৰ মানুহ, সেইটো হয়, সেইটো গম পাইছোঁ। আমি কেইটাকাৰ তথাপিও ধৰক মোৰ অৱস্থাটো চালি ভাল হয়। মই কেইটাকাৰ মানুহ হয় এইটো কিন্তু চিন্তা কৰক, মই কেইটাকাৰ মানুহ আকৌ নহয় ধৰক নেওঁতক দাদা, নেওঁতক এই আকৌ নহয় দিয়ক। শুনক দাদা, নতুন বছৰ এটা চবৰে ফূৰ্তিৰ বছৰ দিয়কচোন। আপোনাৰ নতুন বছৰত আপুনিও লঘু হ'বা নিবিচাৰে, মই লঘু হ'বা নিবিচাৰোঁ না। নহয় তথাপিও মই কালি দি যাম আপোনাৰ পইচাটো, মই কালি দি যাম। সেইটো উপায় নাই, নোৱাৰে একদম নোৱাৰে, সেইটো বেয়া নাপাব, সেইটো কিয় নাই কৰে দাদা কওকচোন। বেয়া নাপাব, বেয়া নাপাব। কাৰণ আপুনি মোক তাৰমানে এইটো কান্দালাকে তাৰমানে আৰু উপায় নাই, কান্দৰ কথা নাপাই যাব, সেই ভাবিছিলোঁ আপুনি গিফ্ট দিয়া বুলি ভাবিছিলোঁ, সেইকাৰণে মই লৈ কিনে যাব ওলাইছিলোঁ। আমাকে কোনো গিফ্ট দিয়া মানুহ নাই। আপোনাক মই গিফ্ট দিম, টেনশ্যন লাগিছে, আপোনাক মই গিফ্ট দিম না। নহয় নহয়, আপোনাক গিফ্ট দিব নালাগে। যাই আছোঁ, যাব ক'ত যাব আপুনি? যাব ৰ'ব, যাব ৰ'ব, যাব ৰ'ব। আপোনালোকে আপুনি সঁচা নেদে নেকি মোক? সঁচা নেদে নেকি? পাৰিব দিয়ক কিয় নাই কৰে কওক। এই নাই দাদা পইচা, আপোনাৰ বিশ্বাস কৰক। এই ধৰক কেই টকা হৈছে দুটাত? 100 টকা। কিমান দিব লাগিব কওক? 100 টকা 50 টকা
আপুনি আৰু কেনে কৰে দাদা কওকচোন নাই 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 মই সময় যথেষ্ট হৈ গৈছোঁ মোৰ সময় যথেষ্ট নহয় গিফ্ট দিয়ে যদি নেওঁ আৰু নাই এতিয়া মই মচুৰ সময় হৈ গৈছিলোঁ এইফালে খালি সময় আপুনি মানে কাৰি নিলাক উপায় নাই কি কৰিবা নহয় ধেমালি কৰা নাই বাৰু মই চিৰিয়াছলি কৈছোঁ মই ধৰক এতিয়া ধৰক বহুতে আগে যোৱাবাৰো এনেকৈ মানে গিফ্ট দিছিল মোক একজনে মই আপোনাক গিফ্ট দিব বুলি ভাবিছিলোঁ সেইকাৰণে আপোনাক কৈছিলোঁ মই উপায় নাই যাব লাগে তেতিয়া কেনে কৰে দাদা আপুনি মোৰ দেখি চাওকচোন অলপমান আপুনি অলপ মোৰ মুখত দেখি ভালকৈ চাওকচোন আপুনি এনে কৰিব বুলি মই ভাবা নাছিলোঁ দাদা গম পাই না দুখ পালোঁ মই বহুত দুখ পালোঁ মনটোত বহুত দুখ পালোঁ আপুনি কেনে কৰে দাদা দাদা নহয় 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 সেইটো নহয় যাওক আপোনাক মই বাধা দিয়া নাই আপোনাক ধৰি ৰখা নাই মই কিন্তু আপুনি এনেকুৱা কৰিব বুলি মই ভাবা নাছিলোঁ গম পাই না গম পাইছেনে দাদা দাদা নহয় নহয় আপুনি কেনে কৰে দাদা ওটা আপোনাৰ কথা এটা কওঁ নতুন বছৰত ধেমালি কৰিছিলোঁ আপোনাৰ লগত এই তাতে ভিডিঅ' হৈছিল কেমেৰা দেখিছিলা ভিডিঅ' হৈছিল তাতে বেয়া নাপাব নতুন বছৰো হৈছে থাকিল গম পাইছে না হাতখান দেখে দেওয়ার হাতখান দেখে দেওয়া কেমেরা হাতখান দেখে দেওয়ার বেয়া পাইছে নেকি আপনি বেয়া নাপাব জানো কিবা এটা আছে নেকি তোমাৰ তাত গম পাইছিলে নেকি বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পাইছে কেনেকুৱা পাইছে আপোনাৰ নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব আৰু শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব